পুনৰবাৰ আপোনালোকক মোৰ চেনেল আনকাট লাইফ অফ তাজকিৰালৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো শেষলৈকে চাই যাব। ইয়াৰ আগৰ ভ্লগটোত মই আপোনালোকক কৈছিলোঁ নহয় ঘৰলৈ যাওঁতে অলপমান মধুৰি আনিছোঁ বুলি। মধুৰিখিনিৰ আজি মই জেলি বনালোঁ, তাকে ভাবিলোঁ যে আপোনালোকৰ লগতো অলপ মই ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মধুৰি মই 3 কেজিমান আনিছিলোঁ, কিন্তু কি হ'ল জানেনে, মধুৰিখিনি বইল কৰোঁতে ভিডিঅ' কৰাকৈ নহ'ল। পিছত দুপৰীয়াৰ খানা বনাই থাকোঁতেহে মনত পৰিল মধুৰি দেখোন বইল কৰা ভিডিঅ'কে নবনালোঁ। সেইকাৰণে আকৌ মই আপোনালোকক বইল কৰি দেখাইছোঁ। কেইটামান মধুৰি মই বেলেগকৈ থৈ দিছিলোঁ আচলতে খাবলৈ, সেইকেইটাকে ধুই ধাই কাটি আপোনালোকক মই বইল কৰি দেখাইছোঁ। মধুৰিখিনি সিজিবলৈ বেছি পানী দিব নালাগে, মধুৰিখিনি মাত্ৰ বুৰ গ'লেই হ'ল পানীত। জেলি বনাবলৈ লোৱা এই মধুৰিখিনিও পকা হয়, সেইকাৰণে মই বৰ বেছি দেৰি নিসিজাওঁ। 3টা চিটি আহিলেই মই গেছ অফ কৰি দিম। যদি আপোনালোকে অলপ কেঁচা মধুৰি জেলি বনাবলৈ লয় তেনেহ'লে অলপ বেছি দেৰি সিজাব পাৰে। মধুৰিৰ ৰসখিনি মই এটা ডাঙৰ পাত্ৰত চাকি উলিয়াই ল'লোঁ আৰু তাত দিছোঁ মই চেনি। এটা মই বাতি লৈছোঁ, সেই বাতিটোৰে মই এইখিনি মধুৰিৰ ৰসত 5 বাতি চেনি দিছোঁ। চেনিখিনি ভালদৰে মিক্স কৰি পেলাই এতিয়া মই ইয়াত দিম নেমুৰ ৰস, 2টা মিডিয়াম চাইজৰ কাজি নেমুৰ ৰস মই এই মধুৰিৰ ৰসখিনিত এড কৰিছোঁ। ল' ফ্লেমত এতিয়া এইখিনি লৰাই থাকিব লাগিব। মধুৰি জেলি বনাবলৈ গেছটো সদায় ল' ফ্লেমতে ৰাখিব লাগে, নহ'লে পটককৈ জ্বলি যোৱাৰ চান্স থাকে। অলপমান সময় লাগে বনাবলৈ। মোৰ এইখিনি বনাওঁতে 45 মিনিট 1 ঘণ্টামানেই সময় লাগিছিল। লাহে লাহে ৰসখিনি কাঢ়া হৈ আহিছে, চাওকচোন ৰংটো অলপ কাঢ়া হৈ আহিছে। খাবলৈও এই মধুৰি জেলিটো বৰ সোৱাদ হয়। এনেকৈ আপুনি ঘৰতে মধুৰি জেলি বনাই ৰাখি থ'ব পাৰে। এয়াৰটাইট কণ্টেইনাৰত ভৰাই ফ্ৰিজত জেলিখিনি ৰাখি থ'লে বহুত দিনলৈকে সেইখিনি ভালে থাকে। জেলিখিনি হৈছেনে নাই এনেকৈ আপোনালোকে চাব পাৰে। আঙুলিৰে চাওকচোন, এনেকৈ আপোনালোকে যদি কৰে, যদি তাঁৰৰ নিচিনা এডাল হয় তেনেহ'লে গম পাব যে জেলিখিনি প্ৰায় হৈছেই আৰু। 2-এবাৰ মাজে মাজে মই গেছটো বঢ়াই দিছিলোঁ। ৰিচাদেও আমনি কৰি আছিল, সেইকাৰণে সোনকালে হওক বুলি বঢ়াই দিছিলোঁ গেছটো। গেছটো বঢ়াই দিলে ওপৰলৈ ফেনখিনি উঠি আহে, আকৌ কমাই দিয়াৰ লগে লগে ফেনখিনি ধুনীয়াকৈ বহি যায়। যিটো মধুৰিৰ ভিতৰখন বগা হয় সেইটো মধুৰিৰ জেলি ইমান ৰঙা নহয়। মই বনোৱাকৈ এই মধুৰিখিনি ৰঙা যে গুলপীয়া ভিতৰখন, সেইকাৰণে জেলিটো খুব ধুনীয়া ৰঙৰ হৈছে। ধুনীয়া কাৰা ৰঙা হৈছে একেবাৰে, বৰ ধুনীয়া লাগিছে দেখাত। জেলিখিনি হৈছেনে নাই সেয়া চোৱাৰ আৰু এটা উপায় আছে। এনেদৰে আপোনালোকে বাতিত অলপ পানী ল'ব পাৰে, তাত চামুচেৰে যদি জেলিখিনি দি চাই তেতিয়া দেখিব যে তলত জেলিখিনি লাড্ডু নিচিনা হৈ গৈছে, গোট মাৰিছে। তেতিয়া গম পাব যে জেলিখিনি হৈছে আৰু। এতিয়া জেলিখিনিৰ পৰা লাহে লাহে মই তাৰ ওপৰত উঠি অহা ফেনখিনি কাঢ়ি গৈছোঁ। ফেনখিনি কাঢ়ি দিলে জেলিখিনি দেখাত অলপ ট্ৰান্সপাৰেণ্ট হয়, দেখিবলৈ তেতিয়া বেছি ধুনীয়া লাগে। এনেকৈ কাঢ়ি থোৱা ফেনখিনিও খাবলৈ ভাল লাগে, অলপ লিকটীয়া হৈ যায়। মা আৰু মই সেইদিনাখন ৰুটিৰ লগত খালোঁ। এই ফেনখিনি ৰুটি দি পেলাই খালোঁ, ভালেই লাগিলে খাই। আমাৰ ঘৰত চবেই আকৌ জেলিটো অলপ ঢিলা হৈ থাকিলে ভাল পায়, সেইকাৰণে মই অলপ ঢিলা হৈ থাকোঁতেই গেছটো অফ কৰিলোঁ। এয়া চাওক মোৰ মধুৰি জেলি হৈ গ'ল। লাহে লাহে ঠাণ্ডা হোৱাৰ পাছত ইমানটোলৈকে ডাঠ হ'লগৈ জেলিখিনি। আপোনালোকে যদি আৰু ডাঠ বিচাৰে তেন্তে আৰু অলপমান গেছটো কমত ৰাখি জেলিখিনি লৰাই থাকিলেই হ'ল। মধুৰি জেলিটো একেবাৰে সহজতে ঘৰতে বনাব পৰা যায়। ইয়াত কোনো ধৰণৰ আৰ্টিফিচিয়েল একো মিক্সো নহয়। আপোনালোকে এবাৰ ঘৰত বনাই চাবচোন, খাই নিশ্চয় ভাল পাব। তেন্তে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।